নমস্কাৰ গাইজ, স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। গাইজ, আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ আপোনালোকে কেনেকৈ আধাৰ কাৰ্ড আৰু পান কাৰ্ড অনলাইনত লিংক কৰিব পাৰিব। গাইজ, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ, আপোনালোকে ফাৰ্ষ্টত আপোনালোকৰ মোবাইল নহ'লে লেপটপত আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো অ'পন কৰিব। ইয়াত চাৰ্চ বটনত ক্লিক কৰিব ই-ফিলিং 2.0। তাৰপিছত ইয়াত যিটো ফাৰ্ষ্টত লিংক আহিব, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে লিংক আধাৰ ষ্টেটাছ, আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক আৰু ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰিব। আৰু ইয়াত লিংক কৰিবলৈ হ'লে লিংক আধাৰ বুলি যিটো অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব। ইয়াত আপোনালোকে আপোনালোকৰ যিটো পান নম্বৰ এইটো বহাই দিব। মই মোৰ পান নম্বৰটো বহাই আছোঁ। আৰু আধাৰ কাৰ্ড নম্বৰটো আপোনালোকে বহাই দিব। তাৰপিছত ইয়াত ভেলিডেট যিটো অপশ্যন আছে, ইয়াত ক্লিক কৰিব। চৰি, মোৰ পান নম্বৰটো শায়দ ভুল হৈছে। মই আকৌ এবাৰ চেক কৰি আছোঁ। তাৰপিছত ইয়াত কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ইয়াত যিটো আপোনালোকৰ আধাৰ কাৰ্ডত নাম আছে, এই নামটো বহাই দিব। তাৰপিছত মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত লিংক আধাৰত ক্লিক কৰি দিব। লিংক আধাৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো মোবাইলত এটা OTP আহিব। মোৰ মোবাইলত OTPটো আহি গ'ল। মই ইয়াত OTPটো বহাই আছোঁ। তাৰপিছত ভেলিডেট ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত চেক কৰিব। আপোনালোকৰ এটা পপআপ অপেন হৈ যাব। ইয়াত your আধাৰ পান লিংক ৰিকুৱেষ্ট had been received, sent for valid in case required, please check in status after 48 hours। তো এইটো 48 আৱাৰ্ছৰ ভিতৰত আপোনালোকৰ যিটো পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক এইটো হৈ যাব। তো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।